हेलो गाइस की खबर मैं ৰিচামান আপোনালোকৰ লগত আকৌ এবাৰ আৰু সকলোকে ঈদ মুবাৰক। আজি পবিত্ৰ ঈদৰ দিনা অনুপ পাটকাই আৰু আমাৰ টিয়কবাসী ৰাইজৰ সহযোগত আমি গছপুলি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু আজি আমি গছপুলি ৰোৱা হ'ব টিয়ক ৰজাবাৰীৰ পৰা ভজুলৈকে। নামাজৰ পাছতে লাগি গ'ল আমাৰ ডেকাসকলে ধামাধুম চৰ্বত বনোৱাত, কাৰণ আমি যিমান অতিথি আছে আৰু আমাৰ মছজিদত যিসকল ব্যক্তি নামাজ পঢ়িছিলে বা বাতৰুৱাসকল সকলোকে আমি চৰ্বত আৰু খেজুৰ খুৱাওঁ। প্ৰত্যেক বছৰে এই নিয়ম চলি আহিছে আগৰ পৰা আৰু আগৰ ডেকা জামাতে আমাক সেইখিনি শিকাই গৈছিলে আৰু আমিও সেইখিনি তেওঁলোকৰ মতে আমি পালন কৰি গৈছোঁ আৰু সকলো হাঁহি ফূৰ্তিৰ মাজতে আজিৰ দিনটো আমি কটাব বিচাৰোঁ। আজি আমাৰ অনুপ পাটকাই উদ্যোগত চৰাইদেউ জিলাৰ টিয়ক ৰজাবাৰীৰ পৰা ভজুলৈকে যি বৃক্ষৰোপণ কাৰ্যসূচী লৈছে, এই বৃহৎ কাৰ্যসূচীত আমি ৰজাবাৰীবাসীৰ হৈ গোটেই সংগঠন তথা অনুপ পাটকাইক আমি স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু নিশ্চিতভাৱে বিশ্বত যি এতিয়া এক পৰিৱেশ, চাৰিওফালে পলিউশ্যন আৰু পলিউশ্যন, চাৰিওফালে কেৱল অশান্তি, আৰু এই কথাবোৰ আমি কেৱল মনৰ পৰা আমি শান্তি কামনা কৰিলে। ঈদুল ফিতৰত আজি সমূহ ইছলাম ধৰ্মী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ঈদুল ফিতৰৰ যোগেদিয়ে যাতে আমাৰ মাজত এক সমন্বয় আৰু ভাতৃত্ববোধ গঢ়ি উঠে তাকে কামনা কৰিছোঁ। আৰু আমাক অক্সিজেন সকলোকে লাগে আৰু এক সুন্দৰ পৰিৱেশ আমাক সকলোকে লাগে। আৰু যিহেতু অসমীয়া সংস্কৃতি বুলি ক'লে সমন্বয় সংস্কৃতি, বিভিন্ন জাতি জনজাতি সকলো মিলি অসমীয়া জাতি গঠিত হৈছে, গতিকে আমাৰ যিখিনি ইছলাম ধৰ্মী মানুহ আছে সেইখিনিও আমাৰ অসমীয়া সমাজৰ এক অংশীদাৰ। আৰু পূৰ্বতে আমি বুৰঞ্জী পাত লুটিয়ালে আমি গম পাওঁ, যেতিয়া মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল তেতিয়া তেওঁৰ লগত অহা বুৰঞ্জীবিদ চাহাবুদ্দিন তালিছে কৈ গৈছে যে অসমত থকা যিসকল মুছলিম মানুহ, যিসকল ইছলাম ধৰ্মী মানুহ, সেইসকলক ইছলাম ধৰ্মী মানুহ বোলাতকৈ মুছলিম মানুহ বোলাতকৈ অসমীয়া বোলাই বেছি আৰু প্ৰাসংগিক আছে, কাৰণ তেওঁলোকে মোগলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ। ইয়াৰ পাছতে আমাৰ গোলাম গামোচা দি আমি তেওঁলোকক সন্মান জনাইছোঁ আৰু যিসকল আমাৰ পতাকাৰ তেওঁলোককো আমি এখন ফুলা গামোচা দি সন্মান জনাবলৈ চেষ্টা কৰিছোঁ। আমাৰ মেছেজটো হৈছে যে গছ থাকিলেহে আমি থাকিম, কাৰণ প্ৰদূষণমুক্ত অসম আমিও বিচাৰোঁ আৰু অসমখনৰ কাৰণে আমি যদি কিবা এটা কৰিব পাৰোঁ, অসমৰ কাৰণে কিবা এটা কৰি যদি মৰিব পাৰোঁ তেতিয়া আমি গৌৰৱবোধ কৰিম, কাৰণ আমি অসমীয়া হয় আৰু অসমৰ কাৰণে আমি কিবা এটা কৰিব পাৰোঁ। আমি ষ্টাৰ্টিং কৰিছোঁ আমি আমাৰ নিজৰ গাঁওখনৰ পৰা আৰু আমি আগুৱাই যাম এনেকুৱা ধৰণৰ পদক্ষেপ ল'বলৈ, কাৰণ প্ৰদূষণমুক্ত আমি হ'বই লাগিব আৰু সকলোকে আমি প্ৰদূষণমুক্ত কৰিব লাগিব। আৰু বছৰেকত যদি আমি এজোপাকে গছ ৰুব পাৰোঁ, এজোপা গছ যদি আমি বচাব পাৰোঁ আৰু আমাৰ কাৰণে বহুত ভাল। আৰু আপোনালোকেও চেষ্টা কৰিব, সকলোকে কৈছোঁ গছ কাটিলেই নহ'ব, গছ আমি ৰুবও লাগিব আৰু গছ গছনি থাকিলেহে আমি থাকিম। লগতে আমাৰ অতিথিসকলৰ কাৰণে আমি কিছু নাস্তা যোগাৰ ধৰিছিলোঁ, চৰ্বতৰ যোগাৰ ধৰিছিলোঁ আৰু আমাৰ ডেকাসকলে লাগি গৈছে ধামাধুম ছাৰ্ভ কৰিবলৈ। ফাইনেলি আমি ওলাই গৈছোঁ গছ পুলি ৰুবলৈ আৰু সকলোবোৰ আগবাঢ়ি আহিছে, দেখিছেনে, হাতে হাতে কোৰ আৰু গছপুলি লৈ সকলোবোৰ আগবাঢ়ি গৈছে। আৰু আমাৰ গাড়ীত আগফালে গৈ আছে আমাৰ যিখিনি গছপুলি ৰোৱাৰ পাছত আমি যিটো ঘেৰাও কৰিব লাগিব সেইটো আমাৰ অনুপ পাটকাই ডাঙৰীয়াই লগতে লৈ আহিছে। তেওঁ এইবিলাক যি মানে গছপুলি এভৰিথিং বস্তু তেওঁ লৈ আহিছে, আমি তেওঁৰ লগত ছাথ দিছোঁ আৰু তেওঁ আৰু দেখাই দিছে কেনেকৈ কি ধৰণে আমি গছপুলিখিনি ৰুব লাগিব আৰু কেনেকৈ কি কৰিব লাগিব, সকলোবিলাক তেওঁ আমাক দেখাই দিছে। আৰু এইফালে আমাৰ মুক্তাবুল হুছেইন ডাঙৰীয়াই প্ৰথমটো পুলি আমাৰ ৰোৱাৰ আৰম্ভ কৰিলে আৰু এইফালে আমাৰ ৰিফ ডাঙৰীয়া আৰু লগতে আমাৰ সাজাদ কৰিছে আৰু সকলোৱে আমাক ছাথ দিছে, আমাক ফাইনেন্সিয়েলি হ'লেও বা তেওঁলোকে সময়ো দিছে আমাক, আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ হৈছে। আৰু খুবেই আনন্দিত আমাৰ গাঁৱত, মানে গাঁওখন যে আমি গ্ৰীণি কৰিব ওলাইছোঁ, আমি গোটেই গাঁওখনত গছ পুলি ৰুই আমি এটা মেছেজ দিব বিচাৰিছোঁ গ্ল'বেল ৱাৰ্মিঙত।
গতিকে সকলো আমি বছৰেকত এজোপা গছো যদি আমি বচাব পাৰোঁ আমাৰ কাৰণে বহুত আৰু এইটো এই প্ৰচেষ্টা অকল আমি বুলি নহয় সকলোৱে যাতে তেনেকৈ আগুৱাই যায় সেয়ে কামনা কৰিম। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই পবিত্ৰ মুহূৰ্তত আপোনালোকে সহযোগ কৰি গোটেই তিয়ক ৰজাবাৰী অঞ্চলটোত আৰু কাঞ্চন কৃষ্ণচূড়াৰ গছপুলি ৰোপণে ভৱিষ্যতৰ কাৰণে সুন্দৰ পদক্ষেপ আমি ল'লোঁ। সকলোকে সেইকাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষ হেৰি নকৰোঁ।